নমস্কাৰ বন্ধু বান্ধৱীসকল PS পোল্ট্ৰিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা এটা বিষয় আলোচনা কৰিবলৈ লৈছোঁ যিটো বিষয় আসলতে ব্ৰইলাৰ পালকসকলৰ কাৰণে জনাটো বিশেষ দৰকাৰী অৰ্থাৎ বহুত গুৰুত্বপূৰ্ণ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে CRD ডিজিজ অৰ্থাৎ CRD বেমাৰ। তেন্তে প্ৰথমে আমি জানি লওঁ আহক CRD মানেনো কি। CRD হৈছে ক্ৰনিক ৰেস্পিৰেটৰী ডিজিজ আৰু এইটো মানে এটা কাহ অৰ্থাৎ কফৰ লগত জড়িত এটা বেমাৰ আৰু যিটো বেমাৰ হ'লে আসলতে প্ৰথম অৱস্থাত পোৱালিবিলাকে নাকেৰে ফুসফুস কৰি থাকে আৰু ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া পোৱালিবিলাকৰ এই বেমাৰটো অতিপাত বৃদ্ধি পায় তেতিয়া তাহাঁতৰ কফ জমা হৈ যায় আৰু উশাহ ল'ব নোৱাৰা এটা অৱস্থা হৈ যায়, যাৰ ফলত তাহাঁতে কি কৰে খোৱা বোৱা এৰি দিয়ে আৰু পিছলৈ ব্ৰইলাৰবিলাকৰ মৰ্টেলিটিৰ সংখ্যাটো কিন্তু বৃদ্ধি পাই গৈ থাকে। তেন্তে জানো আহক এই বেমাৰটো কি ধৰণে আমি ভাল কৰিব পাৰোঁ। যদি কেনেবাকৈ এই CRD বেমাৰটোৰ লক্ষণ আপোনালোকে দেখা পাইছে তেন্তে আপোনালোকে কি কৰিব, ইউটিউবত আপোনালোকে যদি সাৰ্চ কৰে এই বেমাৰটোৰ বিষয়ে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে, কিন্তু মই নিজে প্ৰেক্টিকেল মানে ব্যৱহাৰিকভাৱে মই কৰি পিনে যিটো মানে প্ৰমাণ পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আসলতে মই এই ভিডিঅ'টো বনাইছোঁ। তেন্তে প্ৰথমে জানি লওঁ আহক এই বেমাৰটো আসলতে কি কাৰণত হ'ব পাৰে। বিভিন্ন কাৰণে আসলতে বেমাৰবিলাক হয়, তথাপিতো ইয়াৰ কিছুমান প্ৰধান কাৰণ হিচাপে আমি ক'ব লাগিব ধূলি, ধোঁৱা বা ঠাণ্ডা বতাহ এইবিলাক যদি কেনেবাকৈ পোৱালিৰ গাত লাগেহি তেন্তে কিছুমান পোৱালিৰ CRD বেমাৰটো আহিব পাৰে। ইয়াৰ উপৰিও কি হয় যিবিলাক মানে ফলিয়া থাকে কিছুমানে ভুচি বুলি কয়, এই ভুচি বা ফলিয়াবিলাকত যদি কেনেবাকৈ গেছ হৈ যায় তেন্তে এই গেছৰ পৰা তাহাঁতৰ এই প্ৰথমে অকণমান কাহৰ নিচিনা এটা হেৰি আহিব, তাৰ পিছতো কিন্তু এই CRD বেমাৰটো ইয়াৰ পৰা হ'ব পাৰে। আৰু যদি এই বেমাৰটো অতি সোনকালে নিৰাময় নকৰে তেন্তে ইয়াৰ পৰা কি হয় ব্ৰইলাৰবিলাকৰ ৱেটটো লষ্ট হয় আৰু এটা পৰ্যায় আহিব ব্ৰইলাৰবিলাকৰ মৰ্টেলিটিৰ সংখ্যা বৃদ্ধি পাব। গতিকে জানো আহক ইয়াৰ কি মেডিচাইন আছে আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰিলে এই বেমাৰটোৰ পৰা কিছু পৰিমাণে হ'লেও বা সম্পূৰ্ণভাৱে হাত সাৰিব পাৰি। প্ৰথমে আহিলোঁ স্প্ৰে আৰু মেনেজমেণ্টৰ কথালৈ। কি স্প্ৰে কৰিব পাৰি যদি এই বেমাৰটো আপোনালোকৰ লক্ষণ দেখে বা বেমাৰটো নোহোৱা আগতো স্প্ৰেটো কৰি থাকিলে ভাল। B904 বুলি এটা দৰৱ পায়, আপোনালোকে মাৰ্কেটত পাই যাব B904, আৰু লগতে নহৰু আৰু বছ বুলি এজোপা গছ পায়, সেই বছৰ যি শিপা সেই শিপা আপোনালোকে উলিয়াই তাক পিচি পিনে কি কৰিব পাৰে এই ভুচিবিলাকত মানে ফলিয়াবিলাকত স্প্ৰে কৰি দিব পাৰে। আৰু যিখিনি মানে পিচা যিখিনি মানে থাকি যায় অৱশিষ্টখিনি মানে গুড়াখিনি সেই গুড়াখিনি ভুচিৰ ওপৰত ছটিয়াই দিব পাৰে। তেনেকৈ কৰিলেও আচলতে কি হয় তাৰ পৰা গোন্ধ আহি ব্ৰইলাৰবিলাকৰ এই বেমাৰটো লাহে লাহে নাইকিয়া হৈ যায়। ইয়াৰ উপৰিও আৰু এটা কাম কৰিব পৰা যায়, নহৰু আৰু বছ পিচি পিনে কি কৰে এটা পেষ্ট বনাব লাগে আৰু তাৰ টোপোলা আৰি পিনে এই যে দেখিছে আপোনালোকে এই হেণ্ডেলডাল ইয়াত মানে এই যিটো মানে লাখুটি টাইপৰ আছে লোহাৰৰ তাত ওলমাই দিব পাৰে এটা টোপোলা কৰি আৰু তাৰ পৰা যিটো গেছ ওলাব সেই গেছটো ব্ৰইলাৰবিলাকৰ নাকত সোমাই থাকিব আৰু লাহে লাহে ডিজিজটো ভাল হ'বলৈ আৰম্ভ কৰিব। গতিকে এই ধৰণে মেনেজমেণ্টবিলাক আপোনালোকে কৰিব পাৰে। তেন্তে এইবাৰ আহোঁ দৰৱৰ বিষয়লৈ, কি দৰৱ আপোনালোকে খুৱাব পাৰে। তো চাওক এইটো হৈছে ৰেষ্ট্ৰিক্ট L। গতিকে এইটো মই খুৱাইছোঁ, ইয়াৰ পৰা মই বহুতখিনি ভাল ৰিজাল্ট পাইছোঁ, ভাল হৈ গৈছে মোৰ আচলতে ব্ৰইলাৰ। এইটো খুৱাই চাব পাৰে আৰু ইয়াৰ সবিশেষ আপোনালোকে চাব পাৰে। ইয়াৰ দামটো হৈছে আপোনাৰ 478 টকা লিখা আছে, কম কৰিব দোকানত। গতিকে এইটো খুৱাই চাব পাৰে, এইটো আপোনাৰ ব্ৰইলাৰৰ CRD বেমাৰৰ কাৰণে ভাল। আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ অন্য ঔষধো আপোনালোকে পাব, যিটো মানে ব্ৰইলাৰ দৰৱৰ দোকানত আপোনালোকে যদি যায় তেন্তে অন্য ঔষধো পাব, খুৱাই চাব পাৰে। গতিকে এইটো ৰেষ্ট্ৰিক্ট L বুলি ক'লে আপোনালোকে পাই যাব। তো এইবাৰ আমি অন্য এটা দৰৱলৈ আহিছোঁ মেডিচিন, এইটো হৈছে ৰেছপন্স প্লাছ। এইটো আপোনালোকে খুৱাই চাব পাৰে, এইটো আপোনাৰ CRDৰ কাৰণে এটা ভাল ঔষধ, মই খুৱাইছোঁ, এইটোৰো এটা ভাল ৰিজাল্টে পাইছোঁ। গতিকে মই দুইটা দিছিলোঁ, ফাৰ্ষ্ট টাইম এইটো দিছিলোঁ, প্ৰায় আধা ভাল হৈ গৈছিলে, তাৰপিছত সেই ৰেষ্ট্ৰিক্ট Lটো খোৱালোঁ। গতিকে দুইটা কম্বাইন কৰি পিনেহে আচলতে মই খুৱাইছিলোঁ। এটা আপোনাৰ প্ৰায় 3 দিনমান, ইটো 3 দিনমান, মুঠতে 6 দিনমান খুৱাই দিছিলোঁ মই। আৰু কয় মানে এইকেইটা খোৱালে মানে ৱেট লছ হয় বুলি কয়, কিন্তু মই যিটো প্ৰেক্টিকেল কৰিছোঁ মোৰ কিন্তু ৱেট লছ হোৱা নাছিলে। কিন্তু আপোনালোকে খুৱাই চাব পাৰে, যদি লষ্ট হয় মোক জনাব, কিন্তু মোৰ যিটো প্ৰেক্টিকেল অনুভৱ মানে তাৰ পৰা মই ৱেট লষ্ট হোৱাৰ একো মানে প্ৰমাণ পোৱা নাছিলোঁ। আৰু ইয়াৰ দামটো প্ৰায় 1000 টকা এই আপোনাৰ ৰেছপন্স প্লাছটো। গতিকে আপোনালোকে খুৱাই চাব পাৰে, ঔষধকেইটা ভাল। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আৰু মোৰ এই চেনেলটোলৈ আপোনালোকে যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ধৰণৰ ভিডিঅ' যদি আপোনালোকে আগলৈও পাই থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব বটনটোৰ কাষতে বেল আইকনটো আছে, বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব। বহুত বহুত ধন্যবাদ।